বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল মুখৰুচিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আহকচোন আজিনো মই কেনেকৈ কিহৰ নতুন সোৱাদ ল'লোঁ সেইটোকে চাওঁ। ইচ্ছা কৰিলে আপোনালোকেও এই সোৱাদৰ ভাগ ল'ব পাৰে। এতিয়া মই কেৰাহীখন পাতি তাত 2 চামুচ মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত মই সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি আৰু তাৰ লগতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে মই অলপ সময় ভাজি থাকিম। এতিয়া ভালদৰে লৰাই মই পিঁয়াজখিনি ভাজি আছোঁ। যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে এনেদৰে ভাজি থাকিম। এয়া প্ৰায় পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই তাতে যোগ কৰি দিছোঁ সৰু সৰুকৈ কাটি লোৱা গাজৰখিনি, আৰু আপোনালোকে বিচাৰিলে ইয়াৰ লগতে কেপচিকাম, বিন এনেধৰণৰ চব্জিও দিব পাৰে, মই দিয়া নাই। এতিয়া মই তাতে যোগ কৰি দিছোঁ আধা চামুচ নিমখ, আৰু তাৰ লগতে দিছোঁ আধা চামুচ জালুকৰ গুড়ি, আৰু তাৰ লগতে মই দিছোঁ 1.5 চামুচ মেগী মছলা। এতিয়া এই আটাইখিনি দি ভালদৰে মই অলপ সময় ভাজি ল'ম। ভাজি লৈ এইটোৱে আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট, যিটো এতিয়া মই ইয়াত সংযোগ কৰি দিম, যিটো হৈছে ৰিং পাপৰ। আপোনালোকে কেতিয়াবা ৰিং পাপৰেৰে পাস্তা বনাই খাইছেনে বাৰু জনাবচোন। এইটো আচলতে মোৰ ভণ্টিৰ ৰেচিপি, কিন্তু খাই খুবেই ভাল লাগিল। এনেদৰে মই অলপ সময় ৰিং পাপৰখিনি দিয়াৰ পাছত লৰাই ল'ম, ভালদৰে মছলাখিনিৰ সৈতে মিলাই ল'ম। এতিয়া মই তাতে পানী এড কৰি দিছোঁ। ভালদৰে ৰিং পাপৰখিনি সিজিবলৈ দিম, যাতে ৰিং পাপৰখিনি পাস্তাৰ দৰে হৈ যায়। এনেদৰে মিলাই দিছোঁ এতিয়া মই ভালদৰে। এতিয়া এনেদৰে উতলি থাকোঁতেই মই দি দিছোঁ 2 চামুচ টমেটো কেটচাপ, আৰু এনেদৰে এতিয়া দি পেলাই সকলোখিনি আকৌ ভালদৰে মিলাই দিম। মোৰ ভিডিঅ'টো এই শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। ৰেচিপিটো কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি দিব। তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। এতিয়া মই তাতে এড কৰি দিছোঁ 2 চামুচ অৰেগেনো, আৰু ভালকৈ আটাইখিনি লৰাই মিলাই দিম। আৰু এয়া আমাৰ ৰেচিপি ৰেডি। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।